চৰাইবিলৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা সন্মিলন যিবিলাকৰ 18 ইয়াৰ্ছ প্লাছ কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক ইয়াত আহিছে তেওঁলোকৰ লগত মত বিনিময় তেওঁলোকৰ লগত ইণ্টাৰেকশ্যনৰ কাৰ্যসূচী তেওঁলোকৰ লগত আমি গোটেইখিনি কথা পাতিলোঁ আৰু যুৱক যুৱতীবিলাক আহি প্ৰায় 1000কৈ অধিক যুৱক যুৱতী ইয়াত আহিছে তেওঁলোকে মনত সিদ্ধান্ত এটা লোৱা হৈছে যে আগন্তুক 22 তাৰিখে যিমানখিনি চৰাইবিলৰ যুৱক যুৱতী সকলো জাতি জনগোষ্ঠীত বড়োৰ পৰা আৰম্ভ কৰি আদিবাসী লগতে আমাৰ কোচ ৰাজবংশী আৰু লগতে বেংগলী যিমানখিনি জাতি জনগোষ্ঠীত ইয়াত আছে এই যুৱ মৰ্চাবিলাকে ইমানখিনি যুৱক যুৱতীবিলাকে এটা সিদ্ধান্ত লোৱা হৈছে যে আগন্তুক 22 তাৰিখে তেওঁলোকে গোসাই বসুমতাৰীৰ বিপুল ভোটত জয়যুক্ত কৰিম বুলি তেখেতসকলক সিদ্ধান্ত লোৱা হৈছে কাৰণ তেখেতসকলে চিন্তা কৰিছে যে এই সমষ্টিত চৰাইবিলৰ সমষ্টিত পৰিৱৰ্তন লাগে চৰাইবিলৰ সমষ্টিত ডেভেলপমেণ্টৰ কামবিলাকৰ সমান্তৰাল হিচাপে পূৰণ হ'ব লাগে চৰাইবিলৰ সমষ্টিত যিমানখিনি যুৱক যুৱতীবিলাকক সংস্থাপন লাগে নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেওঁলোকে সংস্থাপন লাগে সেই গোটেই আৰু চৰকাৰৰ পৰা দিয়া আঁচনি কেন্দ্ৰীয় চৰকাৰৰ নৰেন্দ্ৰ মোদী দিয়া আঁচনিবিলাকৰ বিনামূলীয়া আঁচনি আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিয়া আঁচনি নিয়োগ মইনা যিবিলাকৰ ছাত্ৰীবিলাকৰ হাইস্কুলৰ ক্লাছ 9 ক্লাছ 10 ষ্টুডেণ্টবিলাকৰ বিনামূলীয়া চাইকেল দিয়া ল'ৰা ছোৱালীবিলাকৰ ষ্টুডেণ্টবিলাকৰ ফ্ৰী চাইকেল দিয়া আৰু লগতে ফ্ৰী এডমিশ্যন আৰু লগতে বুকছ ফ্ৰী লগতে মেট্ৰিক পাছ কৰাৰ পিছত কলেজত এডমিশ্যন নোহোৱাৰ লগে লগে নিযুক মইনা আঁচনিৰ জৰিয়তে এজন ছাত্ৰীয়ে 1000 টকা পাব বছৰত তেওঁলোকে 11000 টকা পাব লগতে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত 2500 তেওঁলোকে পাব তাৰপিছত গ্ৰেজুৱেট পাছ কৰাৰ পিছত যিবিলাকৰ পোষ্ট গ্ৰেজুৱেট কৰিব তেওঁলোকৰ কাৰণে বছৰত 25000 টকা দিব আৰু ল'ৰা হওক ছোৱালী হওক পোষ্ট গ্ৰেজুৱেট পাছ কৰাৰ পিছত অসম চৰকাৰৰ পৰা সংস্থাপন নোপোৱালৈকে বা কোনোবাই যদি আকৌ মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকৰ আৰ্থিক অভাৱ টকা পইচা অভাৱ ফাইনেন্সিয়েল ক্ৰাইচিছ হয় তাৰ কাৰণে এককালীন সাহায্য 50000 টকা প্ৰত্যেক ষ্টুডেণ্টক দিব সেই গোটেইখিনি তেখেতসকলে ভাল পাইছে আঁচনিবিলাকক গতিকে মামা বুলি কয় তেখেতসকলে মামাকক ভাল পায় আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায় সেইবিলাক আঁচনি গ্ৰহণ কৰাৰ কাৰণে ভাল পায় এইটো কাৰণে এবাৰ চৰাইবিল সমষ্টিত যুৱক যুৱতীবিলাকে সিদ্ধান্ত লোৱা হৈ গ'ল আগন্তুক 22 তাৰিখে তেওঁলোকে যিমানখিনি যুৱক যুৱতী তেওঁলোকৰ যিবিলাক নাহা তেওঁলোকৰ বন্ধু বান্ধৱীবিলাকক ক'ব যে আগন্তুক 22 তাৰিখৰ পদুমপুৰ চিটত ভোট দি ইয়াত গোসাই বসুমতাৰীৰ বিপুল ভোটত জয়যুক্ত কৰিব লাগে তেওঁলোকৰ ভৰসা হয় তেওঁলোকৰ মানে ভোট ফূৰ্তি আপোনালোকে দেখা পাইছে তেওঁলোকে আৰু তেখেতসকলৰ জোৰ চিঙৰিছে আপোনালোকে অথনি গম পাইছে আৰু তেওঁলোকে মামাও কৈছে মামাৰ নাম ক'ব লাগে বুলি কৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শ্লোগান কৰিব লাগে বুলি কৈছে অথনি আমাৰ ডক্টৰ প্ৰসাদ কাশ্যপ ডাঙৰীয়া তেওঁ শ্লোগান গাইছে বিজেপি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ গোসাই বসুমতাৰী জিন্দাবাদ আৰু যুৱক যুৱতীবিলাক কৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ ক'ব লাগে আৰু মামা জিন্দাবাদ ক'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব গতিকে ল'ৰা ছোৱালী যিটো যুৱক যুৱতীবিলাকে 100% এবাৰ বিজেপি ভোট দিব আৰু 100% আমাৰ গোসাই বসুমতাৰী জিকাটো কনফাৰ্ম আজিকালি এআই প্ৰায় বনাইছে সেইটো পলিটিকেল কনস্পিৰেচি হয় তেওঁ কেছ দিছে সেইটো আইনে ব্যৱস্থা নহয় এইটোতো আইনে ব্যৱস্থা কৰা হ'ব তেওঁ নিজেও MLA নিজেও তেওঁ কেছত দিছে হাইকোৰ্ট কেছ কৰিছে আৰু থানাত কেছ দিয়া হৈছে আৰু এইটো কোনোবা ৰাজনীতি ষড়যন্ত্ৰ হ'ব পাৰে পিছত আইনে বিচাৰ চৰাইবিলৰ সমষ্টি যিটো নেকি ইয়াত ডেভেলপমেণ্ট কাম যিমানখিনি হ'ব লাগে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ যিমানখিনি পুঁজি দিছে সেই পুঁজি যিমানখিনি দিছে যিমানখিনি ডেভেলপমেণ্ট হ'ব লাগে ইয়াত হোৱা নাই গতিকে আমি ভাৰতীয় জনতা পাৰ্টি যিমানখিনি পৰিয়াল আছে
সেই পৰিয়ালবিলাক ইয়াত আহিছোঁ যাতে ইয়াত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীত জিকিলে EMO কনফাৰ্ম তাৰপিছত ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ হ'ব।